হে গাইজ ৱেলকাম টু মাই মিনি ব্লগ। অফিচৰ পৰা আহি থাকোঁতে জালুকবাৰীত দেখিলোঁ কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি আছে। তাকে দেখি ৰৈ গ'লোঁ, এগিলাচ খাওঁ বুলি ল'লোঁ। এগিলাচত 30 টকা লয়, মই 20 টকা দিব দিলোঁ। সৰু গিলাচ এটাত 20 টকা দি দিছে। কুঁহিয়াৰৰ ৰস খালী পেটত খালে বোলে পেট বোলে চাফা হৈ যায়। মই বাৰু খালী পেটত খোৱা নাই, মই দুপৰীয়া ভাত খাই কিনে খাইছোঁ। খাই কিবা এটা কিন্তু ভাল লাগে, যিয়ে নহওক। গাইজ নদীৰ পানী কমছি, গম পাইনে কিহৰ কাৰণে? আমাৰ ইয়াতে তাৰমানে মন্দিৰৰ এটা গেট বনাই আছে, মন্দিৰৰ মটৰ এটাদি পানী নি আছে, সেইটোৰ কাৰণে আমি এনে মানে সেই কৰিছোঁ আৰু। গাইজ নদীৰ পানী দেখছি না, বাপৰে বাপ কিমান পানী হৈছে। বাৰিষা দিনত নদীতো চাবই নোৱাৰে, বাপৰে বাপ ভয় লগা একদম দৃশ্য। কি ক'ব আৰু, বাৰিষা দিনত বৰষুণ হয় বানপানী হ'বই আৰু, এইটো বতৰৰ কথা আৰু মানুহে ইয়াতে একো কৰিব নোৱাৰে যিহেতু। কিন্তু বানপানী উঠা মানুহবিলাকৰ ঘৰবোৰ দেখিলে বেয়া লাগে দিয়কচোন। এইটো ৰাস্তা যে দেখিছেনে, এইটো আছে গোটেই বানপানী উঠিছে। যিহেতু গধূলি সময়, চাহ চিঙিৰা খাবলৈ ওলাই গ'লোঁ দোকানলৈ বোলে, বাপৰে দেখছি না। আৰু চাহতে একবাৰ CS লগাই দিলোঁ, এনেকৈ ময়ো